ঐ পাদুৱা কি কথা ভাবি আছ তই? কি কম আৰু কেলা এনেকুৱা মানুহ থাকেনে বাৰু? কি হ'ল? কোনে কি ক'লে তোক? আজি বজাৰত যাওঁতে বৰ ধুনীয়া ছোৱালীজনী দেখিলো। ওচৰলৈ গৈ বোলে ভণ্টি তোমাৰ নামটো কিনো বুলি কৈ সুধিলো আৰু। তাৰপৰা কি হ'ল? তাৰপিছত কি হ'ব মই কৈ দিলো আৰু ভণ্টি তোমাক মোৰ বৰ ভাল লাগিছে, মই তোমাক ভাল পাওঁ। তাৰপৰা তাই কৈছে মোক বোলে ঘৰত বোলে একচেপ্ট নকৰিব নহয় বোলে। তই কি ক'লি? মইনো আৰু কি ক'ম আৰু, ক'লো যে মই ঘৰত মনাই ল'ম। তেতিয়া কি ক'লে? তাই চালা কোনো পধ্যেই নামানে বোলে, মোৰ ঘৰত বোলে একচেপ্ট নকৰে বোলে, নামানে বোলে, এমুকে তামুকে ধেৰ বকিছে এখন। তাৰপিছত? তাৰপৰা মই সুধিলো আৰু ঘৰত কোন কোন আছিলে, মই মনাই ল'ম বুলি ক'লো। তাই জহনি মতে কৈছে যে প্ৰথমতে বোলে মানুহতে নামানে, তাৰপিছত বোলে তাৰ মাক বাপেকে নামানে, তাৰপিছত আকৌ বোলে তাই ভাগৰ ল'ৰা ছোৱালী চাৰিটাই নামানে বোলে। কি ক'লি? তই ঠিকেই শুনিছ। তাই জহনি মতে চিধা চিধিকে কৈ দিলেই হয়চোন মই বিয়া সোমোৱা বুলি, তেতিয়া মই ইমানকে প্ৰশ্ন ধৰি সুধি নাথাকো নহয়। ধুনীয়া বেকনা দিলে তোক আজি। নকবি আৰু। ঐ গেলা আৰু পাদুৱা তহঁতি কি কথা পাতি আছ? বৰ ধুনীয়া কাহিনী এটা শুনি আছো ঐ। কি কাহিনীনো মোকো কচোন অকণমান, ময়ো অলপ ভাবোঁ। তেতিয়াহ'লে মজা মতা ৰখি আছো, চিনাকিটো হৈ লওঁ আৰু। হেল্ল' এক্সকিউজ মি, আপুনি মোক মাতিছিলে? হয় তোমাকে মাতিছো। কোৱাচোন কি কথা? মানে তোমাক বহুত ভাল লাগিছে। ঐ জীৱন ভগা দলঙত তৰালি। থেংক ইউ। বেয়া নোপোৱা যদি তোমাৰ নামটো ক'বা নেকি? মোৰ নামটো পিংকি। ধুনীয়া ধুনীয়া। মানে মই তোমাক ভাল পাওঁ। No, 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 no. এইষাৰ আকৌ তুমি কি ক'লা? মোৰ ঘৰত কোনেও নামানিব। মানে আমাৰ ৰিলেশ্যনশ্বিপটো কোনেও ঘৰত নামানিব। কিন্তু কিয়? কেলে নামানিব? সেইবিলাক বহুত কথা, বাদ দিয়া। কোৱাচোন কোৱা, তোমাৰ ঘৰত কোন কোন আছে, মই মনাই ল'ম বাৰু। প্ৰথমতে মোৰ মানুহটোৱে নামানিব, দ্বিতীয়তে মোৰ মা দেউতাই নামানিব, আৰু তৃতীয়তে মোৰ ল'ৰা ছোৱালী চাৰিটাই নামানিব। No, 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 মানে তুমি বিয়া সোমোৱা? মই বিয়া সোমোৱা আজি 4 বছৰে হ'ল। বিয়া সোমোৱা বুলি ক'লে হয়চোন, কিয় ইমানখন নাটক কৰি থাকিব লাগেনো? মোৰো আজি হ'ল নহয় তেনেকুৱা ঘটনা এটা। কি? কচোন কি হ'ল তোৰ? আজি মই টাউনলৈ গৈছিলোঁ, চাহ খাওঁ বুলি মই ঘুমটিখনত সোমালোঁ। তাৰপৰা চালা তেতিয়াই আহক নহয় মতা মাইকী হালি স্কুটি এখন লৈ আহিলে আৰু। তাৰপৰা আহি পেলাই নামিলে, তাৰপৰা ক'লে দাদা চাহ দুকাপ দিয়ক বুলি। মই দোকানী নহয় বুলি ক'লোঁ। তাৰপিছত মোক কি ভণ্টি যেন লাগে নি বুলি ক'লে। মোক বোলে খুৰী বুলি ক'বা। মই বিয়া সোমোৱা বোলো, এগৰাকী মোৰ আকৌ হাজবেণ্ড, মোৰ ঘৰত ল'ৰা এটা আছে। কি? চালা মই আকৌ বাপেক জীয়েক বুলিয়ে ভাবিছিলোঁ। পেটুৱা টপা অংগুলীমালে গৈছে। চালা কোনো পধ্যে কোনেও নকয় ঘপক কেনে দেই এইকেইটা মতা মাইকী বুলি, বাপেক জীয়েক বুলিহে ক'ব। কি ছোৱালীজনী চাই তেনেকুৱা নালাগে নেকি? নালাগে তোৰ, সেইজনী আমাৰ বয়সৰে হ'ব। এই পইচা লালচতে সেই টপা আঙুলিলৈ বিয়া সোমালে যেনে পাওঁ। কথাটো সঁচা দেই, এই ভাল ভাল ছোৱালীবিলাক যে সেই টপা আঙুলিবিলাকে পায়গৈ, আমাৰ বৰ সবাহে বলক। কি ক'বি আৰু, আজিকালি টকাই এনেকুৱা। চব কথা বাদ দে, আজি তহঁতৰ দুটা ঘৰৰ কাহিনীটো শুনি বহুত ভাল লাগিলে দেই।